বানে বিধ্বস্ত কৰিছে অসমৰ লগতে গোলাঘাট জিলা। বোকাখাটৰ বহু অঞ্চল ইতিমধ্যে বানে বুৰাই পেলাইছে। বিশেষভাৱে ক্ষতিৰ সন্মুখীন হৈছে খেতিয়কসকল। সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে নতুনকৈ ৰোৱা খেতিপথাৰসমূহ। প্ৰতিবছৰে বানে বিধ্বস্ত কৰি যোৱাৰ পিছত কঠীয়াৰ অভাৱত ভুগে খেতিয়কসকল। কিছুসংখ্যক খেতিয়কে কঠীয়াৰ অভাৱত খেতি ৰুবকেই নোৱাৰে। এইবাৰ কৃষকসকলক কিছু সকাহৰ অৰ্থে বোকাখাট ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়াৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক ব্যতিক্ৰমী পদক্ষেপ। প্ৰায় 200 বিঘা মাটিত ভুই ৰুব পৰাকৈ 20 বিঘা মাটিত কঠীয়া উৎপাদন কৰাৰ বাবে সাজু কৰা হৈছে। পৰৱৰ্তী সময়ত এই কঠীয়াসমূহ স্থানীয় কৃষকসকলৰ মাজত বিতৰণ কৰা হ'ব। খেতিয়কসকলৰ সুবিধাৰ অৰ্থে জিতু শইকীয়াই গ্ৰহণ কৰা পদক্ষেপক খেতিয়কসকলে আদৰণি জনাইছে। জিতু শইকীয়াৰ এনে আদৰণীয় পদক্ষেপক স্থানীয় ৰাইজে একেমুখে শলাগিছে। লগতে অনাগত দিনত কৃষি বিভাগক এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে। তেখেতসকলে পুনৰ কঠীয়াৰ অভাৱত ধান ৰুব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে বছৰটো ভাত মুঠিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া কষ্ট কৰিবলগীয়া হয়। গতিকে এই বস্তুটো দেখি পেলাই মই ভাবিলোঁ যে আমি যদি অলপ নিজৰ খাদ্যলোকে যি পাৰোঁ অলপ যদি কঠীয়া কৃষকসকলৰ কাৰণে আমি দিব পাৰোঁ বৰ ভাল হয়। সেয়া আমি আপোনাৰ বৰ্তমান 20 বিঘা মাটিত আমি কঠীয়া সিঁচি পেলাই আমাৰ সেই কঠীয়াখিনি আমাৰ বানাঘাটৰ ৰাইজৰ মাজত বিতৰণ কৰা এটা সিদ্ধান্ত লৈছোঁ। আৰু আজি প্ৰথম পৰ্যায়ত আমি 10 বিঘা মাটি ইতিমধ্যে আজি কঠীয়া সিঁচিছোঁ, আপোনালোকে দেখিছে সিঁচি আছে। আৰু ইয়াত আমাৰ কুৰাবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সদস্যসকলে আমাৰ গোলাঘাট ব্লক কংগ্ৰেছৰ সকলো সদস্য আহি পেলাই আমাক উৎসাহিত কৰিছে। তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যিসকলে স্থানীয় ৰাইজ আছে, এই স্থানীয় ৰাইজে বৰ উৎসাহজনকভাৱে সঁহাৰি জনাইছে। তাৰ কাৰণে আমি স্থানীয় ৰাইজকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সম্পূৰ্ণ কাৰ্যসূচীটোত উদ্যোগ কোনে লৈছে? এইটো মই নিজাকে উদ্যোগ এটা লৈছোঁ, ব্যক্তিগত উদ্যোগ। হয়, এতিয়া টোটেল কিমান মাটিত আমি 20 বিঘা টাৰ্গেট কৰিছোঁ, কিন্তু আমি কঠীয়াৰ কাৰণে অলপ সমস্যাত হৈছোঁ। কাৰণ কি হয়, বানে ধুৱাই যোৱাৰ পিছত আমাক অলপ পিছত হোৱা কঠীয়া লাগে। আমি যোৰহাট ৰিচাৰ্চৰ লগতো কথা পাতিছোঁ, তেখেতসকলে যে আমাক কঠীয়াটো যোগান দিব পাৰে, তেতিয়াহ'লে আমি আৰু 10 বিঘা মাটিত মানে কঠীয়া সিঁচিবৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। আজি 10 বিঘা ইতিমধ্যে আমি সিঁচিছোঁ। এতিয়া এইটো আপোনাৰ কোনটো প্ৰজাতিৰ কঠীয়া? এইটো আমি লক্ষণশালী আৰু সোৱাগমণি এই দুটা জাতৰ মিলাই পেলাই কৰিছোঁ।